পোনপ্ৰথমে ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ অসমৰ হৈ আপোনালোক সকলোকে আমাৰ আন্তৰিক শুভেচ্ছা যাচি লগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকক ধন্যবাদ দিছোঁ কাৰণ আপোনালোকে আগৰ পৰাই আমাক সহায় কৰি আছে আৰু কৰি যাব বুলি আমি আপোনালোকৰ পৰা আশা কৰোঁ। আজি আমি দুটামান ইছ্যু লৈ পেলাই এই প্ৰেছ মিটটো অৰ্গেনাইজ কৰা হৈছে। এইটো হ'ল আপোনালোকে জানে কাৰেণ্ট যি নেকি ইছ্যু আমাৰ যি নেকি আবেদনত আমাৰ আবেদন মৰ্মে মাননীয় গুৱাহাটী হাইকোৰ্টে যি নেকি দুবাৰকৈ ইলিগেল ইনক্ৰ'চাৰক ট্ৰাইবেল বেকৰ পৰা ইভিকশ্যন কৰাৰ কাৰণে অৰ্ডাৰ দিছিলে। সেই অৰ্ডাৰ অনুসৰি অসম চৰকাৰে চাউথ কামৰূপ ট্ৰাইবেল বেল এণ্ড ব্লকৰ পৰা কিছুমান ইলিগেল ইনক্ৰ'চাৰ ইভিকশ্যন কৰিছে। সেই কাৰ্যক আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আমি আজি আপোনালোকৰ দ্বাৰা অসম চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰোঁ, কিয়নো আমি খালি 2012 চনৰ পৰা অনাৰেবল গুৱাহাটী হাইকোৰ্টত খালি এটা বেল ব্লকৰ কাৰণে এটা বেল্টৰ কাৰণে আমি ফাইট কৰা নাই। আমি আইন ইউজ কৰিছোঁ আমাৰ অসমত থকা 47 ট্ৰাইবেল বেল এণ্ড ব্লকৰ পৰা যিমানবিলাক ইলিগেল ইনক্ৰ'চাৰ আছে ইহঁতৰ সকলোকে উচ্ছেদ কৰিব লাগে অতি শীঘ্ৰে। তো লগতে আমি অনুৰোধ জনাম যে ইহঁতক উচ্ছেদ কৰাৰ পিছত আমাৰ মাটি আমাক ঘূৰাই দিব লাগে, ট্ৰাইবেলৰ মাটি ট্ৰাইবেলক ঘূৰাই দিয়ক। আৰু লগতে আমি দেখা পাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰা বেলেগক নহয় আমাৰ ট্ৰাইবেল মানুহক বিভিন্ন জাগাৰ পৰা ইভিকশ্যন কৰাটো আমাৰ দৃষ্টিগোচৰ হৈছে। ফৰ এক্সাম্পল নলপাৰাত, গুৱাহাটী নলপাৰা, কাৰ্বি আংলঙত, তাৰপিছত আকৌ হিল হাকু, তাৰপিছত আৰু BTC অঞ্চলৰ ফৰেষ্ট ডিপাৰ্টমেণ্টতো এনেকুৱা ইভিকশ্যনটো আমাৰ এগেইনষ্টত ট্ৰাইবেলৰ এগেইনষ্টত চলি থাকে। সেয়েহে আমি আজি অনুৰোধ জনাম আপোনালোকৰ দ্বাৰা যেন এনেকুৱা ট্ৰাইবেলক উচ্ছেদ কৰা কাৰ্যটো বন্ধ কৰিব লাগে। লগতে আৰু এটা কথা ক'ম, আমি যিহেতু চেপ্টাৰ 10 মতে আছাম লেণ্ড ৰেভিনিউ ৰেগুলেটিং এক্ট মতে মানে এই এক্টৰ 164 ক্লজ বি মতে ইয়াত কোৱা আছে, এইটো হয়, ইয়াৰ মতে কোৱা আছে যে যোনে মাটি বিক্ৰী কৰে, ধৰক ট্ৰাইবেল মানুহ এজনে যদি নন ট্ৰাইবেল মানুহক ট্ৰাইবেল বেল্টৰ মাটি যদি বিক্ৰী কৰে তেখেতে 6 মাহ জেল হয় আৰু 1000 টকা জৰিমনা দিব লাগে। এইটো হ'ল 50 চনৰ আইন, 1950 চনৰ আইন। যদি আপুনি এতিয়া কম্পেয়াৰ কৰে, আমি যদি এতিয়া কম্পেয়াৰ কৰোঁ তেতিয়া 1000 টকা আৰু আজি আমি মিনিমাম ধৰিম 10 লাখ টকা হ'ব। তো সেই হিচাপে এই আইনটো কাৰ্যকৰী কৰিব লাগে। আৰু যিসকল নন ট্ৰাইবেলে ট্ৰাইবেলৰ মাটি কিনি পেলাই আমাৰ নন ট্ৰাইবেলে মাটি কিনি পেলাই আমাৰ এই ট্ৰাইবেল বেল এণ্ড ব্লকত বসবাস কৰি আছে, সিহঁতেও 6 মাহ জেল আৰু এনেকুৱা জৰিমনা 1000 জৰিমনা ইহঁতে দিব লাগে। তো সেই আইনটো অতি সোনকালে অসম চৰকাৰক আমি অনুৰোধ জনাওঁ যে এইটো প্ৰণয়ন হ'ব লাগে। তো আমাৰ ক'ব লগা এইখিনি। আৰু যদি আপোনালোকৰ কিবা সুধিবৰ ইচ্ছা আছে, এইটো মানে আমাৰ যেনেকৈ আমি কেছ কৰিছিলোঁ 2012 চনত এলং উইথ প্ৰদীপ কুমাৰ বৰা। কিন্তু প্ৰদীপ কুমাৰ বৰাই অনাৰেবল গুৱাহাটী হাইকোৰ্টত 6টা ডিষ্ট্ৰিক্টৰ কাৰণে প্ৰথমে কেছ কৰিছিল। তো আমি 2015 চনত ইণ্টাৰলকেটৰী লেটাৰ নং 273 দ্বাৰা এইটো কেছত সোমাই পেলাইহে আমাৰ BTC অঞ্চল আৰু বাদ বাকী অসমৰ কিছুমান ডিষ্ট্ৰিক্ট আমাৰ মানে এই PIL নং 78 পাব্লিক 2012ত সোমাইছে। আৰু আমি কেছ কৰাৰ পিছত আমি এক্টিভ লগাৰ পিছতহে আমি দুবাৰকৈ অৰ্ডাৰ পাইছোঁ ইভিকশ্যনৰ কাৰণে। এইটো হ'ল এবাৰ 2019ত আৰু এটা হ'ল 2023ত। তো ইয়াৰ পিছত অৰ্ডাৰ পোৱাৰ পিছত অসম চৰকাৰৰ পৰা BTC চৰকাৰৰ পৰা যোৱা বছৰ আমি দেখিছোঁ
কিছুমান লিষ্ট নটিচ দি পেলাই ইহঁতে নটিচ দি ইছ্যু কৰিছিলে, কিন্তু অতি দুৰ্ভাগ্যজনক ইহঁতে আজিলৈকে এজনো ইলিগেল ইনক্ৰাচাৰক আমাৰ এই BTC 19টা ট্ৰাইবেল বেলেঞ্চ ব্লক আছে, ইয়াৰ পৰা এজনকো আজিলৈকে খেদা নাই। তো সেই হিচাপে আমি BTC চৰকাৰক অতি শীঘ্ৰে যি আপোনালোকে লিষ্ট ইছ্যু কৰিছিল সেই লিষ্ট মতে, সেই নটিফিকেশ্যন মতে অতি শীঘ্ৰে ইহঁতক উচ্ছেদ কৰিব লাগে বুলি আপোনালোকৰ দ্বাৰা আমি আজি অনুৰোধ জনাওঁ।